ৱাইন শ্বপ খিনি 2টামান বজালৈকে, এতিয়া 12টালৈকে চলে, তেওঁলোকক পুৰা গোটেই ৰাতি নিদিও, তেওঁলোকক অলপ কমাই দিম। চব নহলে এমপ্লয়মেণ্ট নহব, সেইকাৰণে। কিন্তু ৱাইন শ্বপ খিনি গোটেই ৰাতি দিলে অলপ বেয়া হ'ব, সেইকাৰণে সেইটো এতিয়া ৱাইন শ্বপ খিনি 12টাত হয়, গুৱাহাটীত 2টালৈকে কৰি দিম, বাকী জেগাত 12টাই থাকিব। ৰাতিপুৱা 6টাৰ পৰা 10টা, ইমান সময় আছে, আৰু সময় লাগিব। মানুহ প্লেনেটৰিয়ামত নাযায়, ইউনিভাৰ্চিটিত নাযায়, ছায়েন্স মিউজিয়ামত নাযায়, কামাখ্যা মন্দিৰত নাযায়। ৰাতি 10টাৰ পিছত কোন যাব? তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব? বাহ মামা বাহ, আপুনি কিন্তু বহুত চিন্তা কৰে দেই। হে, ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীবিলাকৰ কাৰণে, বিশেষকৈ আমাৰ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে আপুনি বহুত চিন্তা কৰে, বহুত ওপৰৰ মালটো আপুনি। মদ খাই মাতাল হৈ পিনি ৰাতি এডোখৰত ঘূৰি ফুৰি অভদ্ৰামি কৰি ফুৰিব, তেতিয়া সিহঁতক পঢ়িব নালাগে। কিন্তু জুবিন দাৰ সমাধি ক্ষেত্ৰত গ'লে মানে সিহঁতক পঢ়িব লাগিব। বা মানিছো কিন্তু আপোনাক, আপুনি মহান। পলিটিক্স কৰিবলৈ কাৰণে, পলিটিক্স খেলিবলৈ কাৰণে আপোনাৰ পৰা শিকিব লাগিব।